তো আজি আমাৰ লগত আছে বাজাজ সিটি 100। তো এইটো হ'ল আমাৰ বাজাজ সিটি 100। বহুত ষ্টাৰ্টিং প্ৰব্লেম হৈ আছে, এইটো কাৰেণ্ট আহে গুচি যায় এনেকুৱা কৰি আছে। তো আজি আপোনালোকক দেখুৱাম এইখনৰ কাৰেণ্ট কেনেকুৱাকৈ আনিব লাগে। তো চাই থাকক আমাৰ লগত আজি এই সম্পূৰ্ণ ভিডিঅ'টো। তো এয়া চাই লওক, ইয়াতে কাৰেণ্ট অলপো নাই। চাই ভালকৈ আপোনালোকক দেখাম, অলপো কাৰেণ্ট মৰা নাই। তো আমি চিট টেংকি খুলি ল'ব লাগিব। তো চাই থাকক। তো ইয়াৰ চিট টেংকি খুলিলোঁ। এইবাৰ আমি এক মূৰৰ পৰা চেক কৰি যাম। खराब हो गया। তো ফাৰ্ষ্টত আমি CDIত কাৰেণ্ট আহি আছে নে নাই চেক কৰি ল'ম। তো মেগনেটৰ পৰা যিখন ৰেড কালাৰৰ তাৰখন আহিছে সেইখন আমি আগত চেক কৰিম। এই ৰেডখনত আমি চেক কৰি ল'ব মেগনেটৰ পৰা কাৰেণ্ট আহি আছে নে নাই। চাই লওঁ ইয়াতে। বাছ মাৰি দিছে, এইটোত কাৰেণ্ট আছে। যিহেতু দিনৰ ভাগত এইটো হেৰি কৰিলোঁ, তো আপোনালোকে কাৰেণ্টটো বেছি দেখাও নাই, আহি আছে। মই চাইছোঁ কাৰেণ্টটো। তো CDIখন লগাই চাম এতিয়া। আমাৰ ডাইৰেক্ট ব্লেকখনত চাব লাগিব, এইটো ষ্টিক অইলত দিছে, এইখনত চাই লওঁ আছেনে নাই। কাৰেণ্টটো আউটপুট আছেনে নাই তো চাম এতিয়া। আউটপুটো আছে। আমি এইবাৰ ষ্টিক অইলত চাব লাগিব। ষ্টিক অইলত চাই ল'ম আমি এইখনত। এইখনে CDIৰ পৰা ব্লেক টাৰখন। তো ইয়াতো কাৰেণ্ট আছে। আমি এইবাৰ ষ্টিক অইলটোৰ প্ৰব্লেম দেখা পালোঁ। ষ্টিক অইলটো চেঞ্জ কৰি চাম আমি এতিয়া কি হয়। নিশ্চয় ষ্টিক অইলৰো প্ৰব্লেম হ'ব লাগে। তো চেক কৰি ষ্টিক অইলৰ প্ৰব্লেম দেখুৱাই। তো ষ্টিক অইল নতুন লগাই চাই আছোঁ আমি। তো চাই থাকক ভিডিঅ'টো। তো এইটোৱে কইলটো, এইখন ডেড হৈ গ'ল কইলটো। তো আমি নতুন লগাম, লগালে হৈ যাব ষ্টাৰ্ট, একো টেনশ্যন নাই। বক্সটো তো এই চাওক কাৰেণ্ট আহি গ'ল, গাড়ী ষ্টাৰ্টো হৈ গ'ল। তো আপোনালোকে যদি ভিডিঅ'টো ভাল লাগি থাকে এটা লাইক কৰি দিব, আৰু যিহেতু নতুন আহি থাকিলে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকক শিকি লওক, যদি আপোনালোকৰ সিটি 100 বাইক আছে, এই ভিডিঅ'টো চাই নিজেও ঠিক কৰিব পাৰিব। আৰু নতুন ভিডিঅ' পাই থাকিব এইটো চেনেলত। তো ছাবস্ক্ৰাইবটো কৰি দিব। তো গাড়ী ৰেডি হৈ গ'ল। তো চাওঁ এতিয়া এবাৰ ষ্টাৰ্ট হয় কি না নাই।